থাম্বনেইলটো চাগে চাই ভাবিছে আজিনো যাইছে কোনজন চানমাৰী দাদাৰ মালপোৱা ৰেচিপি লৈ আহিলে হয় সেই দাদাজনৰ দোকান কিন্তু চানমাৰী ব্ৰিজৰ তলতে হয় এতিয়ালৈকে চাগে মই 4-5 বাৰমান তেওঁৰ হাতৰ সোৱাদ ল'লোঁ ভাবিলোঁ তেওঁৰ ৰেচিপিটোকে ইফাল কৰি মই ট্ৰাই এটা মাৰোঁ ঘৰত আৰু ৰিজাল্ট চাওক এয়া আৰু এটা কথা আপুনি যদি গুৱাহাটীৰ বাসিন্দা হয় অথবা চানমাৰী আশে-পাশে থাকে তেনেহ'লে তেওঁৰ হাতৰ মালপোৱাৰ সোৱাদ ল'বলৈ নাপাহৰিব বলক তেন্তে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই মালপোৱাৰ কাৰণে লৈছোঁ 1 কাপ ময়দা আকৌ সেই 1 কাপ জোখাৰে মই আধা কাপ চুজি লৈছোঁ 1 কাপ জোখাৰে আধা কাপ পিঠাগুড়ি লৈছোঁ ভাতৰ চাউলৰ পিঠাগুড়ি শুকানকৈ গুড়ি কৰা পিঠাগুড়ি হয় এয়া অকণমান শুকুৱাই ল'ব ৰ'দত নহ'লে ৰ'ষ্ট কৰি ল'ব 4/1 ভাগ বেকিং ছ'ডা এই চামুচখনেৰে আৰু এয়া আধা চামুচ ঘি তেওঁ কিন্তু দিয়ে চেনি আৰু মই দিলোঁ এয়া গুড় যিহেতু গুড় আনৰিফাইন হয় আৰু বেছি নিউট্ৰিয়েণ্টছ থাকে তাত সেইকাৰণে চেনিৰ অল্টাৰনেটিভত আমি গুড় ইউজ কৰিব পাৰোঁ আৰু এইফালে চেনিতকৈ গুড়টো বেছি হেল্ডি হয় আধা কাপ গুড়ত আধা কাপ পানী লৈ মই চিৰাপখিনি বনাই লৈছোঁ এয়া আৰু এই চিৰাপখিনি ঠাণ্ডা হোৱাৰ পাছতহে গুড়ি মিশ্ৰণখিনিত মিক্স কৰিব লাগিব অকণমানকৈ এতিয়া এইখিনি ভালদৰে মিক্স কৰিছোঁ আৰু মিক্স কৰাৰ পাছত এতিয়া মই অকণমান টেষ্ট কৰি চাম মিঠা বা হৈছে নাই আকৌ মিঠাটো কম হৈ গ'ল এতিয়া আৰু অকণমান মিঠা দি দিছোঁ বাৰু চিৰাপৰ অংশ অকণমান দি দিছোঁ মই তাত আৰু এতিয়া মই অকণমান নৰ্মেল পানী দিছোঁ তাৰপিছতে নৰ্মেল পানী দি ভালদৰে বেটাৰটো বনাই ল'ব কিন্তু একেবাৰতে এসোপামান পানী দি নল'ব পানীটো অকণকৈ দি কিনে এনেকুৱা এটা কনচিষ্টেঞ্চি কৰিব আৰু গোল কৰচ পাত যে দেখিছে বৰ কামৰ হয় পিঠাকেইটা ভাজিব বা মালপোৱাকণ ভাজিব কেৰাহীত মই তেল অকণ গৰম হ'বলৈ দিছোঁ ৰিফাইন তেল যাতে মালপোৱাকেইটা ডুব যোৱাকৈ ভাজিব পাৰোঁ আৰু সেই একেই পাত কৰচেৰে মই কৰচ বেটাৰটো দি দিলোঁ তেলতে আৰু যেতিয়া ছাইডবোৰ অকণকৈ ৰঙা হৈ আহিব মালপোৱাৰ তেতিয়া সেই মালপোৱাটো ওলটাই দিবৰ কাৰণে চেষ্টা কৰিব নহ'লে ভাঙি যোৱাৰ চান্সেছ আছে আৰু এটা কথা মন কৰিব যাতে ফ্লেমটো মিডিয়াম হয় বহুতো হাই কৰি নিদিব কাৰণ মালপোৱাটো যেতিয়া জ্বলি যাব আৰু একেবাৰে ৰঙা হৈ যাব তেতিয়াহ'লে খাবলৈ ভাল নালাগিব এতিয়া মোৰ এটা মালপোৱা হৈ গ'ল ৰেডি আৰু নেক্সটটো মই বনালোঁ দেখিছে নহয় একদম কৰচ পাতে দিওঁতে একদম গোল হৈছে আৰু জোখৰ হৈছে মালপোৱাকেইটা দেখিবলৈও ভাল লাগে নহয় জানো এনেদৰে জোখৰ হ'লে বস্তুবোৰ আৰু চাইজ হ'লে কিবা এটা এয়া মোৰ মালপোৱাকেইটাও ভাজা ৰেডি হৈ গ'ল যিহেতু ইয়াত চুজি বা পিঠাগুড়ি ব্যৱহাৰ কৰা হৈছে ভিতৰৰ পৰা ছফ্ট হৈছে আৰু বাহিৰৰ পৰা ক্ৰিস্পি টাইপৰ হৈছে মালপোৱাটো আৰু গোটেইবোৰে মিলি কিনে খালোঁ আৰু এটাকৈ আৰু এতিয়া খতমো হৈ গ'ল যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল লাগিলে তেনেহ'লে কমেণ্ট কৰি জনাব লগতে ৰেচিপিটো ট্ৰাই কৰিব ঘৰত কেতিয়াবা